শিৱসাগৰ জিলাৰ যিখন অসামৰিক চিকিৎসালয় জয়সাগৰত অৱস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত খালী হৈ থকা চিকিৎসকৰ পদ ইয়াৰ অন্যান্য যিসমূহ স্বাস্থ্যকৰ্মী আৰু বিভাগীয় যিসমূহ পদ খালী হৈ আছে এই পদসমূহৰ পূৰণ কৰি এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সাধন কৰা আৰু তাৰ সমান্তৰালভাৱে অত্যাধুনিক যুগসাপেক্ষ এখন চিকিৎসালয় হিচাপে শিৱসাগৰ অসামৰিক চিকিৎসালয় গঢ়ি তোলাৰ দাবীত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, যি সময়ত কৰোনা মহামাৰীৰ সৈতে জনসাধাৰণে যুঁজ দিব লগা হৈছে সেই সময়ত এই চিকিৎসালয়খনৰ যিটো অসমৰ সমগ্ৰ চিকিৎসা খণ্ডৰ সমান্তৰালভাৱে এই চিকিৎসালয়খনো যিসমূহ আচলতে আন্তঃগাঁথনি যথেষ্ট পয়া লগা, ইয়াৰ ভিতৰত ৱাৰ্ডসমূহত সোমাব নোৱাৰা এটা অৱস্থা, ক'ভিড ৱাৰ্ডত সোমাব নোৱাৰা অৱস্থা, কালি এগৰাকী ৰোগীৰ মৃত্যু ঘটিছে। কিন্তু তাৰ পাছতো চৰকাৰে যি ধৰণে আচলতে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল পদক্ষেপ গ্ৰহণ নাই কৰা। সেইকাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই অসামৰিক চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সাধন হ'ব লাগিব, ইয়াত চিকিৎসকৰ খালী পদ পূৰণ হ'ব লাগে, অন্যান্য স্বাস্থ্যকৰ্মী অন্যান্য যিসমূহ টেকনিচিয়ান ICU টেকনিচিয়ানৰ পদ পূৰণ হ'ব লাগে, আয়ুৰ্বেদিক চিকিৎসকক দি অন্ততঃ যাতে ইয়াৰ তেওঁলোকে OPD চলাব লগা নহয় তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ। আৰু তাৰ লগে লগে ইয়াৰ বিধায়কগৰাকীয়ে শেহতীয়াকৈ চাফ চিকুণতাৰ বাবে ইয়াৰ ছুপাৰিণ্টেণ্ডেণ্ট জেনেৰেলক আহি পেলাই গামোচা পিন্ধাইছে, তেওঁলোকে অন্যান্যসকলক গামোচা পিন্ধাইছে। কিন্তু তেওঁ আচলতে যি ধৰণে বাহবা লোৱাৰ যিটো এটা পন্থা আৰম্ভ কৰিছে পন্থা নহয়, আছিলে ভিতৰ চোৱাত প্ৰকৃতাৰ্থত কি ঘটি আছে বিধায়ক হিচাপে এগৰাকী জনপ্ৰতিনিধি হিচাপে সেই বিষয়টো চোৱাৰ তেওঁৰ প্ৰয়োজনীয়তা আছে। আৰু বিধায়কগৰাকীলৈ আমাৰ